janamot pe 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 Robert Nagara Nagara pe 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 Cup pe 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 কেলা এটু কৰিশ্মা নাথৰ গলা নে পায়খানাৰ নলা কেলা গলাই নে ঘন্টা নলাই একো ধৰিবই নোৱাৰি কেলা बात तो सही है তো গাইস লতা মংগেশকাৰক হয়তো আপোনালোক সকলোৱে চিনি পায় হয়তো তেওঁৰ গানো আপোনালোক সকলোৱে শুনিছে কিন্তু আজিৰ এই ভিডিঅ'টোত লতা মংগেশকাৰৰ ওপৰত কোনো ধৰণৰ কথা নাপাতো আজি আমি কথা পাতিম অসমৰ এজনী ফটা মংগেশকাৰৰ ওপৰত যাৰ নাম হৈছে কৰিশ্মা নাথ তো বলক দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আৰু সেই ফটা মংগেশকাৰ কৰিশ্মা নাথৰ ওপৰত অলপমান আলোচনা কৰো বৰ্তমান সময়ত সোশ্যাল মিডিয়াত এটা ভিডিঅ' খুব বেছি ভাইৰেল হৈ আছে যাক আমি কলাৰ গুৰু বুলি কওঁ তেনে এজন ব্যক্তিৰ অৰ্থাৎ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ এটা কালজয়ী গীত পৰজনমৰ শুভ লগনত এই গীতটি আমাৰ এই কৰিশ্মা নাথ নামৰ পাঠকীজনীয়ে এনেকুৱা ধৰণে ব্যৱহাৰ কৰিছে এনেকুৱা ধৰণে গাইছে না তাৰ সুৰ আছে না তাৰ তাল আছে মুঠতে কেলা গাব লাগে গাইছে আৰু janamot খুব লাগা না কেলা এই বনৰ পক্ষীজনীয়ে বিষ্ণু সংগীতে গাইছে নে কেলা বিহু গীতে গাইছে নে জুবিনদাৰ দুখ লগা গানে গাইছে নে কেলা নাগাৰা নামে গাইছে ঘণ্টা একো ধৰিবই নোৱাৰি এতিয়া যে আমাৰ অসমীয়া সংস্কৃতি যে সংকটজনক অৱস্থাত আছে ন সেইটো খাটাং নাগাৰা নামৰ উদ্দেশ্য বা নাগাৰা নাম পৰিবেশন কৰা শিল্পীসকলৰ উদ্দেশ্য হ'ব লাগে ভগৱানৰ নাম গুণানুকীৰ্তন কৰা আৰু ভগৱানৰ অচৰি শক্তি কাহিনী আৰু লীলাসমূহ নাম বা গায়কীৰ মাধ্যমেৰে মানুহৰ মাজলৈ লৈ যোৱা কিন্তু তাৰ বিপৰীতে কৰিশ্মা নাথকে ধৰি নাগাৰা নামৰ একাংশ পাঠক পাঠকীয়ে বৰ্তমান কেলা এটাই উদ্দেশ্য নাগাৰা নামক লৈ কেনেকৈ ধন ঘটিব পাৰি আলবাল কৰি ভাইৰেল কেনেকৈ হ'ব পাৰি মানুহে কেনেকৈ চিনি পোৱা হ'ব পাৰি দুটামান শ্ব' কেনেকৈ বঢ়াব পাৰি তাৰ বাহিৰে বেলেগ একো নাই बात तो सही है মই ঘণ্টা এটা কথা বুজি নাপাওঁ না তাই গোৱা নাগাৰা নামবিলাকত সুৰ আছে না তাই গোৱা নাগাৰা নামবিলাকত ভক্তি ভাৱৰ প্ৰকাশ পায় বোধ কৰোঁ তাই মাথাটোত চুলিকেইডালৰ বাহিৰে ন বেলেগ একো মাল নায়েই আৰু যদি থাকিলে হয় ন তেনেহ'লে নামৰ মহত্ব বুজি পালে হয় আৰু যদি নামৰ মহত্ব বুজি পালে হয় তেনেহ'লে নামক লৈ এনেকুৱা অসভ্যালিবোৰ কমচে কম নকৰিলে হয় আৰু এটা কথা অসমীয়া সংস্কৃতিবোৰ বিকৃতকৰণ কৰাক লৈ তাই যিমান দুখী ন তাইৰ সমানে সমানে তাইক নিমন্ত্ৰণ জনাই মাতি নিয়া কমিটিবোৰ আৰু তাত নিমাতভাৱে চাই থকা দৰ্শকবোৰ ন সমানভাৱেই দুখী হয়নে নহয় কথাটো এবাৰ ভাবি চাব हम मालूम है तेरे बाप को मत सिखा चल অদিখনো এখনি কোনে পার করাব কেলা এইটো মাতেই হ'লনে বাৰু ও কোনে হাজিরি বই হাকো খাইলাক সেই মন্দিৰ ৰঙা ফিটা মাৰি এৰি দিয়া ভোবোলা ছাগলীজনীয়ে আৰু এতিয়া যদি চাবলৈ যাওঁ তাই যিহে নাগাৰা নাম গাইছে যদি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰা পাগলটোকো গাবলৈ দিওঁ ন সিও কেলা তাইতকে ধুনীয়াকেহে গাব একথাকে কি নাম নকোৱা তই এক ভাই নবজনী কাষতে পাই লৈ লবি চিনাকি তই কৰি লবি খেতিয়া মোৰে গোসাই এই মানুহজন হয়তো মানসিকভাৱে অসুস্থ সেয়েহে মানুহজনৰ লিৰিক্স ভুল হ'ব পাৰে কিন্তু কৰিশ্মা নাথ নামৰ ভোবোলা ছাগলীজনীতকে ন বহু গুণেই ভাল হৈছে ঘোরা কলি কালে হরির নাম বিনে নাগি নাগি আনো কামর বান্ধবই নাগি নাগি আনো কা কেলা এই পাঠি ছাগলীজনী ইমান বেসুৰীয়া গাইছে তথাপিও কিন্তু দৰ্শকবিলাকে ভাল ধৈৰ্য ধৰি শুনি আছে মোৰ ভিডিঅ'টোত মাতটো শুনিয়ে কাণ খোলা হৈ গৈছে আৰু কেলা কাষত থকা মানুহবিলাকে কেনেকে শুনিব পাৰিছে ও মানিছো কিন্তু চেলুট মৃত্যুর দিনা তুমি না কান্দিবা নাই নাই একদম নাকান্দো তুমি যিমান সোনকালে পাৰা সিমান সোনকালে যোৱা নোৱাৰিছো আৰু তোমাক সহ্য কৰিবলৈ বুজিছা তোমাৰ সেই মাতটো শুনিলে ন মোৰ আমাৰ হেৰাই যোৱা ঘৰৰ সেই ছাগলীজনীলে মনত পৰে প্লিজ কৈছো এনেকুৱা নামবোৰ গাই আমাক দুখ নিদিবা अबे साले चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह সাদরে আসল সিঙি মুখ ঢাকি দিবা তই মোৰ নাবনৰ পক্ষী তেতিয়াহে ঢাকি দিব পাৰিম সুৰৰ নামত অসুৰ তালৰ নামত বেতাল কোনোবা এগৰাকী মহান নাৰীয়ে কৈছে নহয় আজিকালি টকা নহ'লে একো নাই গতিকে যেনেকৈ পাৰা তেনেকৈ ঘটা নাগাৰা নাম আৰু অসমীয়া সংস্কৃতিবোৰ তোমালোকৰ বাবে টকা ঘটাৰ আহিলাহে তো লাগি থাকা তো বিশেষ আৰু ক'বলগীয়া একো নাই ইয়াতকৈ যদি কিবা ক'বলৈ যাওঁ তেনেহ'লে মুখেৰে গালি ওলোৱাটো ন কনফাৰ্ম সেয়েহে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকলৈ অনুৰোধ কৰিশ্মা নাথক যোনে যোনে নাম গাবলৈ মাতে সেইসকলে আগতীয়াকৈ কৈ দিব যে আমাৰ ইয়ালৈ আহিলে আধ্যাত্মিকতাৰ সৈতে জড়িত নামহে পৰিৱেশন
পৰিৱেশন কৰিব পাৰিব অন্যথা আমাৰ ইয়াত নাম গাব নালাগে কিন্তু তাকে নকৰি যদি আপোনালোকে তাইক যি ইচ্ছা তাকে কৰিবলৈ দিয়ে তেনেহ'লে তাই এয়াই নহয় আৰু ভৱিষ্যতেলৈও অসমীয়া কৃষ্টি সংস্কৃতিক এনেকৈ উপলুঙা আৰু বিকৃত কৰি যাবই সেইটো গেৰাণ্টিড তো আজিলৈ মানে আশা কৰোঁ আপোনালোকে মোৰ কথাবিলাক অলপ হ'লেও বুজিবলৈ চেষ্টা কৰিছে পুনৰ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম তো আজিলৈ মানে জয় হিন্দ জয় অসম বাই বাই